ৰাস্তাখিনি কি লওক আপুনি হয় এনেকুৱা ৰাস্তাৰে আহিব চোৱা আৰু এই পাগল চোৱাকে কি কৰি আছে আহি আছে লাজ পাই আছে হে দোস্ত ৱেলকাম ABC টু ভ্লগত আজি আপোনালোকক স্বাগতম জনাইছোঁ তো আজিৰ ভিডিঅ'টো হৈছে চৰকাৰী এম ই স্কুলত যেতিয়া টিফিন দিয়ে আৰু এই টিফিনত যেতিয়া চৰকাৰী খিচুৰি দিয়ে এইবিলাক খিচুৰি চৰকাৰী এম ই স্কুলৰ ষ্টুডেণ্ট কেনেকৈ মজ মস্তি কৰি খায় এইটো খোৱা আজি ভিডিঅ'ত আমি আপোনালোকক দেখাম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু আমি এতিয়া যাই আছোঁ এই স্কুলত যিটো স্কুলৰ ল'ৰা ছোৱালী চৰকাৰী খোৱা বস্তু পালে কেনেকৈ পাগল হৈ খায় আৰু এইটো আপোনালোকক দেখাম আৰু ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকক ভিডিঅ'টো দেখি অলপ মজা পাব পাগল হৈ যায় বোলে চোৱা কেনেকৈ মানে চৰকাৰী খোৱা বস্তু পালে কেনেকৈ ষ্টুডেণ্ট পাগল হৈ যায় মই ইউনিফৰ্ম পিন্ধিছোঁ মই স্কুল ষ্টুডেণ্ট আৰু মোৰ খোৱাটো আজি আপোনালোকক দেখাম তো চাই থাকক ভিডিঅ'টো এইটো স্কুলত যাওঁতে কেনেকুৱা ৰাস্তাৰে যাব লাগে ৰাস্তাখিনিও আজি আপোনালোকক দেখাম তো চাই থাকক চোৱা স্কুলখনত যাওঁতে এনেকুৱা ৰাস্তাৰে যাব লাগে কেতিয়াবা আপুনি যে স্কুলখনত আহা আপোনাৰ ভাল হ'ব অলপ ৰাস্তাখিনি কি লওক আপুনি হয় এনেকুৱা ৰাস্তাৰে আহিব ফাইনেলি আমি আহি গ'লো স্কুলখনত চোৱা স্কুলখন কেনেকুৱা আৰু এতিয়া মই স্কুলখনৰ ভিতৰত সোমাম আগতে মোৰ চাইকেলখন মোৰ বিখ্যাত চাইকেলখন মই আগতে লক কৰি লওঁ মনতে নাছিলে এইটো কথা আগতে লক কৰিলোঁ এতিয়া মই স্কুলৰ ভিতৰত সোমাম চাই থাকক আপুনি ভিডিঅ'টো কটাকটি নকৰাকৈ সোমাই আছোঁ এতিয়া চাওক এনেকুৱা ৰাস্তাৰে সোমাব লাগে ফাইনেলি আমি স্কুলত সোমালোঁ চাওক এইটো আমাৰ স্কুলখন আৰু এইটো যিটো ক্লাছ আছে এইটো ক্লাছ 6ৰ ৰুম আৰু এইটো যিটো ক্লাছ আছে এইটো ক্লাছ 7ৰ ৰুম আৰু এইটো যিটো ক্লাছ আছে এইটো ক্লাছ 8ৰ ৰুম আৰু এইটো যিটো ৰুম আছে এইটো আমাৰ ছাইৰ বাইদেউৰ ৰুম আৰু এতিয়া আমাৰ অপেক্ষা টিফিনৰ চৰকাৰী এম ই স্কুলৰ ছাত্ৰবিলাক এনেকৈ হুলস্থুলি কৰি খাই থাকে চোৱা সকলোৰে হাতে হাতে খানা চোৱা আৰু এই পাগল চোৱা কেনেকৈ কি কৰি আছে চোৱা চোৱা আৰু এই পাগল চোৱাকে কি কৰি আছে আহি আছে লাজ পাই আছে তো আজিৰ ভিডিঅ'টো এইটো আছিল ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাবা লাইক কৰিবা আৰু আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা তেতিয়াহ'লে ভিডিঅ'টো শেষ কৰিলোঁ বাই বাই